নমস্কাৰ আপোনাক সকলোকে আকৌ এতিয়া ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই এই ভিডিঅ'ত আলোচনা কৰিম আজি হৈ যোৱা আসাম পুলিচৰ APRO কনষ্টেবল APRO যিসমূহৰ একেলগে এক্সাম হৈছিলে সেইসমূহৰ কিছুমান মেমৰি বেছ কুৱেশ্যন মই লৈ আহিছোঁ। ইয়াতে বহুত কেণ্ডিডেটে পৰীক্ষা দিছিলে মোৰ ঘৰৰ ওচৰৰে, সেইকাৰণে তেওঁলোকক সুধি পুছি মই এইসমূহ লৈ আহিছোঁ। কেইবাটাও পাৰ্টত ভিডিঅ'সমূহ প্ৰশ্নসমূহ আলোচনা কৰিম, গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে গোটেই পাৰ্টসমূহ চাব পাৰিব। গতিকে আৰম্ভ কৰিছোঁ প্ৰথম পাৰ্টটি। ইয়াতে প্ৰথম প্ৰশ্ন আহিছিলে, ৰাষ্ট্ৰীয় সংগীত কোনে ৰচনা কৰিছিলে? উত্তৰটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰ ৰাষ্ট্ৰীয় সংগীত ৰচনা কৰিছিলে। তাৰপিছত 2 নম্বৰ প্ৰশ্ন, ৰামায়ণ কোনে ৰচনা কৰিছিলে? ৰামায়ণ ৰচনা কৰিছিলে বাল্মীকি। তাৰপিছত কলীয়া ভোমোৰা দলঙে কোন দুখন জিলাক সংযোগ কৰিছে বা কোন দুখন চহৰক সংযোগ কৰিছে বুলি প্ৰশ্ন আহিছে। উত্তৰটো হ'ব শোণিতপুৰ আৰু নগাঁও জিলা। আপোনালোকে যদি অপশ্যনত শোণিতপুৰ আৰু নগাঁও জিলাটো চিলেক্ট কৰিছে তেতিয়া আপোনালোকৰ উত্তৰটো শুদ্ধ হ'ব। তাৰপিছত অৰুণাচল প্ৰদেশৰ ৰাজধানী ক'ত? উত্তৰটো হ'ব ইটানগৰ। হালধীয়া চৰাই বাওধান খাই এইখন কাৰ ৰচনা? উত্তৰটো হ'ব হোমেন বৰগোহাঁই। অসমত লোকসভাৰ আসনৰ সংখ্যা কিমান? 14খন। পথৰুঘাট কোনখন জিলাত অৱস্থিত? পথৰুঘাট যে ৰণ হৈছিলে সেই ৰণখন কোনখন জিলাত হৈছিলে? উত্তৰটো হ'ব দৰং জিলাত। শিৱদৌলত কাৰ পূজা কৰা হয়? উত্তৰটো হ'ব শিৱ পূজা। নামঘোষা কোনে ৰচনা কৰিছিলে? উত্তৰটো হ'ব মাধৱদেৱ। ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠিত হৈছিলে? 1885 চনত। 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিলে। তাৰপিছত আনন্দ মঠৰ ৰচয়িতা কোন? উত্তৰটো হ'ব বংকিম চন্দ্ৰ চেটাৰ্জী। ভাৰতীয় সেনাৰ শ্লোগান কি? ভাৰতীয় সেনাৰ শ্লোগান হৈছে জয় হিন্দ। শৰাইঘাটৰ ৰণ কিমান চনত হৈছিলে? 1671। ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিলে? ইয়াণ্ডাবু সন্ধি 1826ত ইয়াণ্ডাবু সন্ধি হৈছিলে। এইখিনি আছিলে প্ৰথম পাৰ্টৰ প্ৰশ্ন। আপোনালোকে ছেকেণ্ড পাৰ্টৰ প্ৰশ্নসমূহ পাবলৈ ইতিমধ্যে মই যোগাৰ কৰিছোৱে, গতিকে ছেকেণ্ড পাৰ্টৰ প্ৰশ্নসমূহ চাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া আপোনালোকে ছেকেণ্ড পাৰ্টৰ প্ৰশ্নসমূহ মই দিয়াৰ লগে লগে আপোনালোকে লাভ কৰিব। গতিকে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।